গোলাঘাট জিলাৰ ধনচিৰি মহকুমা অন্তৰ্গত হাতীডিবি উচ্চু একাডেমীৰ এই বছৰ কেইদিনমান আগতে অনুষ্ঠিত হৈ যোৱা 37 নেশ্যনেল গেমছত হাতীডিবি উচ্চু একাডেমীৰ পৰা 4জন উচ্চু খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল। তেখেতসকল হ'ল ক্ৰমে সাগৰ মেচ 80 ৱেইটত আৰু বিশাল লিম্বু 52 ৱেইটত আৰু মিলন লিম্বু 60 আৰু মহিলা সুনিতা লিম্বুৱে 65ত প্ৰতিনিধিত্ব কৰিছিল। তাৰ মাজৰে পৰা সুনিতা লিম্বুৱে ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছিল। গতিকে আমি তাইক লৈ অতি গৌৰৱান্বিত অনুভৱ কৰিছোঁ। গতিকে আজি আমি গোলাঘাট জিলাৰ অন্তৰ্গত হাতীডিবি উচ্চু একাডেমীয়ে তেখেতক বিশেষ সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠানটো পাতিছোঁ আৰু আশা কৰিছোঁ যাতে তেওঁলোকে আগন্তুক দিনবোৰত যিহেতুকে আহি থকা 38 নেশ্যনেল গেমছ এছিয়ান গেমছত খুব ভাল ধৰণে তেখেতসকলৰ গেমৰ উইল পাৱাৰটো বঢ়াই মেডেল পাবলৈ সক্ষম হওক বুলি মই হাতীডিবি উচ্চু একাডেমী লগতে গোলাঘাট জিলা উচ্চু সন্থাসকলৰ পৰা অগ্ৰিম শুভেচ্ছাও জনাইছোঁ। ধন্যবাদ। मेरा नाम सुनीता लिम्बू म हातीडिबी उच्चु एकाडेमी को अमर सिंह लिम्बू को अंतर्गत में सिनियर प्लेयर हो अनि वर्तमान म अहिले आसाम राइफल में जब गर्दैछु र यो 37 नेशनल गेम में गवाउँ भएकोमा ब्रोन्ज मेडल पाउनलाई सक्षम भएको छु र आउँदो अब नेशनल होस् या इन्टरनेशनल होस् उसको लागि उसमा जानु या सिलेक्सन हुनु र मेडल पाउनुको लागि प्र्याक्टिस गर्नेछु। आउँदो दिनमा मेडल लाएर म आफ्नो देशको नाम रोशन गर्नेछु। नमस्कार, मोर नाम विशाल लिम्बू। मैं एजन हातीडिबि उच्चु एकाडेमी अंडर अमर सिंह लिम्बूर सिनियर प्लेयर। এতিয়া বৰ্তমান ইণ্ডিয়ান এয়াৰফ'ৰ্চত कार्यरत আৰু এবাৰ 37 নেশ্যনেল গেম গোৱাত মই এজ এ ছাৰ্ভিচেছ টিম ৰিপ্ৰেজেণ্ট কৰিছিলোঁ। বাট অলপমান মেবি প্ৰেক্টিছ কম হৈছিলে, সেইকাৰণে মেডেল ল'ব সক্ষম হোৱা নাই। আৰু নেক্সট আপকামিং গেমৰ কাৰণেও প্ৰেক্টিছ চলি আছে এতিয়া আমাৰ এয়াৰফ'ৰ্চতে। আৰু নেক্সট টাইম আৰু বেটাৰ ট্ৰাই কৰোঁ মেডেল কাৰণে। আৰু এতিয়া আমাৰ উচ্চু একাডেমি ইয়াত হাতীডিবি যোনটো আছে তাত আমাৰ এৰাউণ্ড 100+ ষ্টুডেণ্ট আছে, ছিনিয়ৰ জুনিয়ৰ ছাব জুনিয়ৰ সকলো বহুত হাৰ্ডৱৰ্কিং। কিন্তু আমাৰ ইচ এণ্ড এভৰি ইয়াৰ সদায় আমি ৰিপ্ৰেজেণ্ট কৰোঁ নেশ্যনেল, আমাৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰোঁ। আমাৰ ইচ এণ্ড এভৰি ইয়াৰ হৰ চাল যায়, ঠিক আছে। কিন্তু আমাৰ মানে অলপমান ফাইনেন্সিয়েল প্ৰব্লেম হয়। গতিকে মই বাছ ইমান ক'ব বিচাৰিছোঁ যে অলপমান গভৰ্ণমেণ্ট ছাপৰ্ট পোৱা হ'লে আমাৰ হাতীডিবি উচ্চু একাডেমীৰ পৰা একদিন নেশ্যনেল মেডেল নহয় ইণ্টাৰনেশ্যনেলো ডেফিনেটলি যাব। গতিকে অলপ আমাৰ এডাম কম হয়, এডাম বস্তুবোৰ অলপমান কম হৈ আছে এতিয়া। হ'লেও আমি যিমান পাৰোঁ সহায় সহযোগ কৰি আছোঁ। যিমান বস্তুবোৰ আছে ইমানতে আমি লিমিটেড ইকুইপমেণ্টতে আমি প্ৰেক্টিছ কৰি আছোঁ এতিয়া। কিন্তু আৰু আমাক সহায় সহযোগ পালে আমি আমাৰ উচ্চু একাডেমীৰ পৰা বহুত আগত যাব আমাৰ ষ্টুডেণ্টবোৰ। তো গতিকে এটা ৰিকুৱেষ্ট আছে যে আমাৰ মানে হাতীডিবি উচ্চু একাডেমীক অলপমান ফাইনেন্সিয়েল নহ'লে অলপমান এডামৰ ছাপৰ্ট পোৱা হ'লে আমি মানে বহুত আগত আমাৰ যিমান ষ্টুডেণ্টবোৰ আছে বহুত একদিন ইণ্টাৰনেশ্যনেল ৰিপ্ৰেজেণ্ট কৰিব, ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি মেডেল আনিব সক্ষম হ'ব। নমস্কাৰ।